তলত দিয়া প্ৰশ্নটোৰ উত্তৰ লিখক চৰিত্ৰৰ পুথি বুলিলে কি বুজা মধ্যযুগৰ অসমীয়া সাহিত্যত চৰিত্ৰৰ পুথিৰ স্থান কি সাধাৰণতে ক'ব গ'লে যি পুথিত কোনো বিশেষ ব্যক্তিবিশেষৰ জীৱন আৰু কাৰ্যাৱলী বৰ্ণিত থাকে তাকে চৰিত পুথি বোলে চৰিত পুথিৰ লিখিত পৰম্পৰা ভাৰতীয় সাহিত্যৰ ইতিহাসত বহু পুৰণি দৰাচলতে অষ্টাঘোষৰ বুদ্ধ চৰিত ৰচনাৰ লগে লগে ভাৰতীয় সাহিত্য জগতত চৰিত পুথিৰ এক নব্য সাহিত্য সম্পাদনৰ সূচনা হয় অসমীয়া সাহিত্যত এই ঐতিহাসিক আৰম্ভ হয় শংকৰিতৰ যুগত ভাৰতীয় সাহিত্যৰ বুদ্ধ চৰিত যিদৰে অমূল্য সম্পদ ঠিক সেইদৰে শংকৰী যুগৰ বিশাল সাহিত্য সম্পদবোৰৰ ভিতৰত অসমীয়া চৰিত্ৰৰ পুথিখিনি অসমীয়া সাহিত্যৰ অমূল্য সম্পদ চৰিত পুথি হৈছে গুৰু বা গুৰু স্থানীয় ব্যক্তি বা আন কোনো আদৰ্শ ব্যক্তিৰ জীৱনৰ কৰ্মময় জীৱনত আলোকপাত অসমীয়া চৰিত পুথিৰ প্ৰসংগত শংকৰ মাধৱৰ দৰে গুৰু চৰিত বৰ্ণনাৰ আধাৰতে এইলানি গ্ৰন্থ ৰচিত হৈছিল এই দুয়োজনা গুৰুৰ তিৰুভাৱৰ পাছত নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ প্ৰাণকেন্দ্ৰীয় স্বৰূপ সত্ৰ নামঘৰ অথবা কোনো ভক্তৰ গৃহত নাম প্ৰসংগৰ অন্তত চৰ্চিত গুৰু জীৱনৰ চৰিত্ৰাৱলীৰ বৰ্ণনা এই সাহিত্য সম্পদৰ সৃষ্টিৰ আধাৰ ঐতিহাসিক দৃষ্টিকোণৰ পৰা চৰিত্ৰ পুথিখনৰ মূল্য যিমানে মধ্যযুগীয় অসমীয়া গদ্য সাহিত্যৰ গতি প্ৰগতিৰ চৰিত্ৰসমূহে বিশেষকৈ গদ্য চৰিত্ৰ পুথিসমূহক যি ভূমিকা গ্ৰহণ কৰি আছে সেয়ে ঐতিহাসিক প্ৰমূল্যৰ লগতে সাহিত্যিক প্ৰমূল্য বঢ়াই তুলিছে তদুপৰি ভাষাতাত্ত্বিক বিশেষত্বসমূহেও চৰিত পুথিখিনিক অন্যান্য মাত্ৰা প্ৰদান কৰিছে তলত বিস্তৃতভাৱে মধ্যযুগীয় অসমীয়া সাহিত্যত ৰচিত পুথিৰ স্থান সম্পৰ্কে আলোচনা কৰা হ'ল ভাষা আৰু সাহিত্যৰ যিবোৰ সম্পদে অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ মধ্যযুগলৈ মহীয়ান কৰি ৰাখিছে সেইসমূহে সাহিত্য সম্পদৰ ভিতৰত চৰিত্ৰ পুথিৰ স্থান নিঃসন্দেহে অতি উচ্চ অসমীয়া চৰিত্ৰ পুথিৰ উদ্ভৱ প্ৰসংগতে চৰিত্ৰ পুথিৰ স্থান আৰু বিষয়বস্তু সম্পৰ্কে ধাৰণা লাভ কৰিব পাৰি যদিও বৈষ্ণৱ ধৰ্ম আৰু সত্ৰসমূহৰ আশ্ৰয়তে চৰিত পুথিসমূহ ৰচিত হৈছে তথাপি আন কেইটামান দিশৰ পৰাও এই পুথিৰ স্থান গুৰুত্বপূৰ্ণ উদাহৰণস্বৰূপে এই পুথিৰ কথা ৰীতি বা গদ্য ৰীতিৰ গুণ অসমীয়া সাহিত্যৰ মধ্যযুগটো আৰম্ভ হয় ষোড়শ শতিকাৰ একেবাৰে শেষ বা সপ্তদশ শতিকাৰ প্ৰাৰম্ভৰ পৰা অষ্টাদশ শতিকাৰ শেষৰ সময়ছোৱালৈ এই সময়ছোৱাত চৰিত পুথি বুৰঞ্জী পুথিকে আদি কৰি আন কেইবা চিত্ৰ গদ্য সাহিত্যৰ স্বাক্ষৰ বহনকাৰী সাহিত্য উপাদানৰ জন্ম হয় এই সকলোৰে ভিতৰত আধুনিকতাৰ পিনে ধাৱিত দুটি গল্পৰ গদ্য ধাৰণা হ'ল পুথি চৰিত আৰু বুৰঞ্জী পুথিৰ গদ্যত লিখা চৰিত্ৰ পুথিৰ ভিতৰত গদ্যত লিখা চৰিত পুথিৰ সংখ্যা তাকৰ গদ্য নিদৰ্শন স্বৰূপ গুৰু চৰিত বা বৰদোৱা চৰিতৰ প্ৰসংগ উল্লেখনীয় দৰাচলতে গদ্য ৰীতিৰ বাবে এই চৰিত পুথিসমূহৰ বিশিষ্ট গুৰুত্বপূৰ্ণ পদ্যত লিখা চৰিত্ৰসমূহে প্ৰাচীন ছন্দ ৰীতিৰ মাধ্যমত ৰচিত হোৱা বাবে এইসমূহে সাহিত্যৰ সৌন্দৰ্য অটুট ৰাখিবলৈ সক্ষম হৈছে তদুপৰি ভকতীয়া ঠাঁচকে আদি কৰি ঐতিক জীৱনৰ ঘটনা বৰ্ণনাৰে সৰ্বসাধাৰণে সততে ব্যৱহাৰ কৰা ভাষা ৰীতিকে গদ্য ৰচিত ব্যৱহাৰ কৰাত ই সকলোৰে বাবে সুখপাঠ্য হৈছে ইয়াৰ বাহিৰেও সামাজিক বুৰঞ্জীৰ দলিল ৰূপে আখ্যায়িত চৰিত পুথিসমূহ সমাজৰ বিভিন্ন দিশৰ বৰ্ণনা আগবঢ়াই চৰিত পুথিখিনিক বৈশিষ্ট্যপূৰ্ণ কৰি তোলাত সহায় কৰিছে এই বৈশিষ্ট্যসমূহৰ আলোচনা থোৰতে আগবঢ়ায় এই পুথিসমূহৰ স্থান সম্পৰ্কে স্পষ্টভাৱে জানিব পৰা যায় উদাহৰণস্বৰূপে কথনভংগী নাটকীয় সহজ সৰল প্ৰকাশভংগী আৰু পোনপটীয়া ভাষাৰ প্ৰয়োগ চৰিত্ৰ কথোপনৰ সুকীয়া ৰীতি চুটি বাক্যৰ প্ৰয়োগ বৰ্ণনীয় বিষয়বস্তু ভক্তি ধৰ্মৰ ধাৰাৰে প্ৰবাহিত কথিত ভাষাৰ গঠনশৈলী বৰ্ণনীয় বিষয়বস্তুৰ স্পষ্টতা আৰু গভীৰতা প্ৰকাশৰ বাবে জতুৱা ঠাঁচ খণ্ডবাক্য অথবা ফকৰাযোজনাৰ প্ৰয়োগ অসমাপিকা ক্ৰিয়াৰ সমান প্ৰয়োগ অনুৰূপ শব্দ আৰু জুৰীয়া শব্দৰ প্ৰয়োগ গদ্য কাব্য ধৰ্মী কৰাৰ বাবে কথাৰ মাজে মাজে ঘোষা পদ উদ্ধৃতিৰ ব্যৱহাৰ ইত্যাদি বৈশিষ্ট্যতাৰ চৰিত্ৰ পুথিসমূহ ৰচিত কৰা হৈছিল অসমীয়া মধ্যযুগীয় সমাজখনক সুশৃংখলভাৱে আগুৱাই নিয়াৰ ক্ষেত্ৰত চৰিত পুথিসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছিল উপৰোক্ত আলোচনাৰ পৰা মধ্যযুগীয় অসমীয়া সাহিত্যত চৰিত পুথিসমূহৰ স্থান কেনেধৰণৰ আছিল সেই সম্পৰ্কে আমি সুস্পষ্টভাৱে জানিব পাৰিলোঁ